মানে পীযুষ হাজৰিকাই নিজকে এতিয়াও ভাবি থাকে যে তেওঁ এজন মাফিয়া ডন। পীযুষ হাজৰিকাই নিজকে ভাবি থাকে যে তেওঁ বিৰাট অসমৰ ভিতৰতে আটাইতকৈ ধনী মানুহ, পুৰা পইচা আছে, গতিকে গোটেই শিৱসাগৰৰ মানুহবিলাকক আমি কিনি ল'ম এনেকৈ বুলি ভাবি থাকে। সেইকাৰণে পীযুষ হাজৰিকাই কি কৰে যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তেওঁ নিজৰ ভায়েকক ইয়াত বহুৱাই লৈ এটা এটাকৈ নামঘৰত লাখ লাখ টকা তেওঁ বিলাইছে, 2 নম্বৰী টকা তেওঁ নামঘৰত বিলাবৰ কাৰণে ভায়েকক মানে নামঘৰে পইচা বিলাবৰ কাৰণে লগাই দিছে। আৰু এতিয়া টকাৰ টোপোল এটা লৈ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ ভিতৰৰ বিভিন্ন ঠাইত বহি এতিয়া আকৌ আমাৰ শিৱসাগৰত আহি বহি লৈ তেওঁ মানুহৰ মগজু কিনিবৰ কাৰণে, মানুহক কিনিবৰ কাৰণে তেওঁ এখন বেপাৰ চলাবলৈ ইয়ালৈ আহিছে। গতিকে শিৱসাগৰ এনেকুৱা ঠাই, পীযুষ হাজৰিকাক মই খালি জনাই থওঁ, তেওঁ যিমান পইচা আছে খৰচ কৰি লওক, আমাৰ মানুহকেইটাই পাব, আমাৰ শিৱসাগৰৰ মানুহে পাব। তেওঁ যিমান পইচা খৰচ কৰিবলগীয়া আছে, যিমান ধন খৰচ কৰিবলগীয়া আছে খৰচ কৰি দিয়ক। কিন্তু মই তেখেতক জনাই থওঁ যে শিৱসাগৰৰ মানুহক কিনাটো ইমান সহজ নহয়, পইচাটো লৈ ল'ব কিন্তু ভোটটো মগজুৰে সৈতে দিব। মোক যি শিৱসাগৰৰ মানুহে মোক জেলৰ পৰা জিকাইছে, সেই শিৱসাগৰৰ মানুহক এতিয়া এটা গছৰ মুঢ়াত ভোট দিবৰ কাৰণে পইচা বিলাবলৈ আহিলে কোনোবাই ভোট দিব নেকি কওক? আপোনালোকে নিজে ভাবি চাওকচোন যে এজন সংসদৰ আটাইতকৈ সৰব সাংসদ, সেই মানুহজনক ভোট দিব নালাগে আৰু ক'বলৈ আহিছে যে নিবুকা চামন এজনক ভোট দিব লাগে। তাৰ কাৰণে পইচাৰ টোপোলা এটা লৈ আহিছে পীযুষ হাজৰিকাই। তেওঁ কাৰণ নতুন ধনী মানুহ, তেওঁ অহংকাৰী মানুহ, তেওঁ বডি লেংগুৱেজে সাংঘাতিক ধৰণৰ। গতিকে তেওঁ ক'বলৈ আহিছে যে নহয় মই সকলোকে মই একদম পইচাৰে কিনি পেলাম, নহয় ক'ত পাৰিব। সেইকাৰণে তেওঁ এনেকুৱা ধৰণৰ দম্ভ অহংকাৰপূৰ্ণ কথা তেওঁ ভাবিছে যে শিৱসাগৰৰ মানুহক তেওঁ ধনেৰে কিনি পেলাব। কিন্তু শিৱসাগৰৰ মানুহক ধনেৰে কিনি পেলোৱাটো আৰু কোনো মাফিয়া ডনৰ কথা মতে শিৱসাগৰৰ মানুহে চলাটো নিয়ম নাই। মানে বিজেপিৰ টকা কেইটামান যে হৈছে, নতুন ধনী মানুহবিলাকৰ যে এনেকুৱা ধৰণৰ দম্ভ কথা, আমুকক কিনি পেলাম, আমুকক মাৰি দিম, আমুক কৰিম, এনেকৈ ধৰণে কৈ আছে। গতিকে এই ধৰণৰ কথা কৈ থাকিব। কিন্তু মই জানো যে আমাৰ যোৰহাট লোকসভা সমষ্টিৰ মানুহে, আমাৰ শিক্ষিত মানুহ ইয়াৰ মানুহবিলাক সংস্কৃতিবান মানুহ, ইয়াৰ মানুহে গৌৰৱ গগৈক জিকাব। আৰু এটা কথা, এনেকুৱা যেনে পাতল ধৰণৰ বিতৰ্ক কৰি থকাতকৈ কিয়নো তেওঁক মই প্ৰত্যাহ্বান জনাইছোঁ, মোৰ এইটো হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ প্ৰতি প্ৰত্যাহ্বান, বিজেপি দলৰ প্ৰতি প্ৰত্যাহ্বান। আপোনালোকৰ যদি সাহস আছে, আমাৰ শিৱসাগৰৰ বৰ্ডিং ফিল্ডত তপন গগৈ আৰু গৌৰৱ গগৈ এটা বিতৰ্ক অনুষ্ঠান পতা হওক। তপন গগৈ আৰু গৌৰৱ গগৈ এটা বিতৰ্ক অনুষ্ঠান পতা হওক। এফালে হিমন্ত বিশ্ব শৰ্মা তপন গগৈক সহায় কৰিবলৈ থাকিব আৰু গৌৰৱ গগৈৰ কাষত মই থাকিম। এইটোৱে সুস্থ বিতৰ্ক হওক না, অসমৰ জাতীয় প্ৰশ্নক লৈ বিতৰ্ক হওক, অসমৰ মানুহৰ সমস্যাক লৈ বিতৰ্ক হওক, ভাৰতৰ গণতন্ত্ৰ যে ধ্বংস হৈছে তাৰ ওপৰত বিতৰ্ক হওক, ভাৰতৰ যে অৰ্থনীতি অৱস্থা বেয়া হৈছে তাৰ ওপৰত বিতৰ্ক হওক। তেতিয়াহে দেখিম কাৰ কেণ্ডিডেট ভাল। এই বিতৰ্ক নকৰি তেওঁলোকে যে জাতীয় প্ৰশ্নৰ পৰা আঁতৰাই কেৱল এনেকুৱা ধৰণৰ যে পাতল কথাৰে তেওঁলোকে পেৰাচুট লেণ্ডিং কৰিছে, আমুক কৰিছে, ভুচুক কৰিছে, এইবিলাক কথাৰে যে পৰিস্থিতি তেওঁলোকে বেলেগ ফালে নিবৰ কাৰণে চেষ্টা কৰিছে, এইটো দুৰ্ভাগ্যজনক, এইটো গণতন্ত্ৰ বিৰোধী কথা।